নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ পৰা অহা 1760টা পদৰ বিষয়ে। এই পদকেইটাত কিমানখিনি শিক্ষাগত অৰ্হতা লাগিব, বয়স কিমানলৈকে আছে, সকলোখিনি কথা পাতিম। ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। আৰু যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা অহা 1760টা পদৰ বিষয়ে কথা পাতিম। এই পদকেইটা টেকনিচিয়ান, গ্ৰেজুৱেট এণ্ড ট্ৰেড এপ্ৰেণ্টিছ পদ আহিছে। তো এই পদকেইটাৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা লাগিব। আপোনাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, BA পাছ কৰা হ'ব লাগিব, প্লাছ লগতে আপোনাৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থাকিব লাগিব। আৰু এই পদকেইটাৰ বাবে আপোনাৰ এজ লিমিটটো আছে 18 বছৰৰ পৰা 24 বছৰলৈকে। এই পদকেইটাৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। আপুনি এই পদকেইটা আকৌ 14 ডিচেম্বৰৰ পৰা অৰ্থাৎ কালিৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো আছে 3 জানুৱাৰীলৈকে। সিলেকশ্যন প্ৰচেছটো আছে। এই পদকেইটাত ৰিটেন এক্সাম হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। গোটেইখিনি ডিটেইলছ মই ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টৰ লিংক দি দিম, তাৰ পৰা গৈ আপুনি ভালদৰে চাই ল'ব। মই জাষ্ট ইনফৰমেশ্যনখিনি দিলোঁ। তো আপুনি তাৰ পৰা চাই ল'ব। জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।